চেনেল আৰু যদি আজি প্ৰথমবাৰ কাৰণে আপুনি মোৰ ভিডিঅ' চাইছে তেনে নমস্কাৰ মোৰ নাম লিপিকা সো আজি ক'ত আহিছোঁ জানেনে আজি আহিছোঁ মই তাজমহল চাব নেকি বলক আপোনালোককো দেখাই আছোঁ গোটেইখিনি এয়া মিনি তাজমহল আমাৰ গুৱাহাটীত থকা গুৱাহাটী হাতীগাঁৱত আছে বলক মই আপোনাক ওচৰৰ পৰা দেখাই আছোঁ আপোনালোকক বহুত মানুহ আছে পুৰা ভিৰ আৰু বহুত ধুনীয়া এনভাইৰনমেণ্টটো বহুত ধুনীয়া পুৰা গ্ৰীনাৰী ভিতৰটো খুলি ৰাখা নাই কাৰণ মানে এতিয়া বহুত ধূলিৰ বতৰ আৰু বোকা আৰু সো মানে ভিতৰলৈ গ'লে কৰিলে এনেকৈ বোকা যাব বা লেতেৰা হ'ব সেইকাৰণে মানে মেইনটেনেঞ্চৰ মানুহো কম আছে এতিয়া বৰ্তমান সো মানে খুলি ৰাখা নাই আমিও ভিতৰত যাব নোৱাৰিলোঁ আৰু এতিয়া খুৰা এজনৰ লগত কথা পাতিছিলোঁ এনেই আপোনালোকক বাহিৰটোৱে মই দেখাই আছোঁ বলকচোন চাৰিওফালে চাওঁগৈ ইমান ধুনীয়া এটা জেগা যে মানে আমাৰ অসমত আছে আমাৰ গুৱাহাটীত যে আছে তাজমহল বহুত কম মানুহ মানে আজিকালিতো মানুহে বহুতে গম পাইছেই প্ৰায় আৰু আপোনালোক যদি অহা নাই আহিব আৰু চাব পাৰে বহুত ধুনীয়া পৰিৱেশটো এইখিনি কাষৰ আৰু ছাইডৰ এয়া মানে আমি ৰাউণ্ডকৈ এক ৰাউণ্ড মাৰি দিছোঁ আপোনালোকক দেখাইছোঁ যিহেতু ফ্ৰণ্টটো খুলিয়ে ৰখা নাই ফ্ৰণ্টটো অলৰেডি দেখাই দিলোঁ মই ইয়াতে ঘূৰি আছোঁ আৰু এতিয়া ভিতৰত যাব ইয়াতে নাপালোৱেই কিবা ক'বা নে কেনেকুৱা পালা চাই ধুনীয়া লাগিছে মজা আগ্ৰা যাব দৰকাৰেই নাই ইয়াতে আমাৰ গুৱাহাটীতে আছে আৰু তাজমহল এইয়া এইটো বেক চাইড আগ চাইডে যাওঁ নেকি এইখিনিত আমাৰ খুৰা আছে মানে ইয়াৰে মেইনটেইন কৰে আৰু তেখেতে হেড হয় চ' খুৰা মানে দুষাৰমান সুধিম তেখেতে ইয়াৰ বিষয়ে দুষাৰমান ক'ব খুৰা আচ্ছা মই এইখিনি আমাৰ মহান মুৰ্ছিদ হজৰত মুৰ্তাজা আলী শ্বাহ ছফৱীৰ তেখেতৰ সেৱা কৰি আছোঁ মোৰ নাম হৈছে মহম্মদ মহৰুম আলী এতিয়া মানে ভিতৰলৈ যাবলৈ দিয়াটো কৰা নাই আপোনালোকে ভিতৰত আমি যাব দিওঁ ইয়াতে মানে কোনো বাধকতা নাই বৰ্তমান আজি যিটো পৰিৱেশ বৰষুণৰ ইয়াত কোনোবাই চেণ্ডেল সোমাই লৈ যায় এইফালে ভিতৰত যায় মানে অপৰিষ্কাৰ হৈ যাব বা যিটো তেওঁৰ মানে সৌন্দৰ্যতা দৰগাহৰ সেই সৌন্দৰ্যটোত এটা মানে হেৰি পৰিব আৰু মলিন হৈ যাব সেইকাৰণে আমি প্ৰত্যেক দিনে খোলা থাকে এতিয়াও বন্ধ নাই খালি মানে প্ৰকৃতিৰ যিটো হেৰি বৰষুণৰ কাৰণে আমি সেইটো ৰাখিছোঁ ভিতৰত মানুহবিলাক গ'লে ভৰিত যিটো মাটি লাগি যাব সেই মাটিটো তাৰমানে ভিতৰত যায় যাতে মলিন বহুত ভালকৈ মেইনটেইন কৰি আছে ইয়াৰ গোটেই বাহিৰখিনিও বহুত ধুনীয়াকৈ ৰাখিছে ভাল লাগিছে পৰিৱেশটো চাই মই মানে অহাৰ কথা যেতিয়া প্লেন কৰিলোঁ গুৱাহাটীলৈ তেতিয়া মই বোলো নাই আগতে মই আজিয়ে আহিছোঁ মই বোলো আজিয়ে গৈ পেলাই চাই আহোঁগৈ তাত এতিয়া ভিতৰলৈ আমাক যাবলৈ এনেই দেখাব নেকি আপুনি মই দেখুৱাই দিম খুৰাই আমাক যাবৰ পাৰ্মিশ্যন দিছে খুৰাই মই দৰগাহৰ চৌপাশটো মই দেখুৱাই দিছোঁ এইটো যিটো ৱাল যিখন ওখ ৱাল দেখিছে তাৰ পৰা এনেকৈ ভিতৰ কৰি মানে গেটৰ বাহিৰত যিটো খালী প্লট দেখিব সেইটো আমাৰ গাড়ী পাৰ্কিঙৰ কাৰণে ভিতৰত গাড়ী এলাও নাই আৰু ইয়াত যিটো আছাম টাইপৰ ঘৰ বনোৱা হৈছে এইটো দৰগা চৰিপৰা হয় ইয়াত বাহিৰৰ পৰা তেখেতৰ ভক্তবিলাক আহিলে তেখেতসকলক থকাৰ মানে আমাৰ দৰগাহৰ ফালৰ পৰা সেইটো সুবিধা দিয়া হয় আৰু দৰ্শনাৰ্থীৰ কাৰণে ইয়াত টয়লেট বাথৰুমৰ গোটেইখিনি সুবিধা আমাৰ দৰগাহৰ ফালৰ পৰা ইয়াত কৰি দিয়া হৈছে সেইটো আপুনি টেংকিটো দেখিছে তাত মানে গোটেইখিনি সুবিধা আছে পানীৰ সুবিধা আছে ভাল ধুনীয়া সুবিধা কৰিছে আপোনালোক আহিব পাৰে হাতীগাঁৱত আছে গুৱাহাটীৰ বহুত মানুহ এতিয়াও আহিছেও আৰু বহুত আহিবলগীয়া আছে চ' আহিলে খুৰাকী লগ পাব তেখেতে ইয়াতে থাকে আমাৰ মহান মুৰ্ছিদ হজৰত মুৰ্তাজা আলী শ্বাহ ছফৱীৰ তেখেতৰ
অসমৰ বিভিন্ন ঠাইত তেখেতৰ ভক্ত আছে। তেখেতৰ ভক্তসকলৰ দান বৰঙণিৰে এই দৰগাহ শ্বৰীফটো আগ্ৰাৰ বনাই যাই থাকোঁতে আগ্ৰাৰ তাজমহলৰ আকৃতিত হৈ গ'ল। সেইকাৰণে এতিয়া মানুহে তাৰমানে মিনি তাজমহল বুলি জনাজাত হৈছে। মানে সেইটো কনচেপ্টটো সেইটো লৈ মানে বনোৱা নাছিল সেইটোলৈ বনোৱা নাই। সেইটো তাৰমানে আমি ভাবিছো আকৌ তাৰ পৰা সেইটো নহয় লৈহে নহয় নহয় বনাইছে। নহয় কনচেপ্টটো সেইটো নহয়। এতিয়াহে গম পালো আমাৰ কথাটো। ভিতৰত আমাৰ মুৰ্ছিদ হজৰত মুৰ্তাজা আলী শ্বাহ ছফৱী তেখেতৰ মানে মাজাৰ বা সমাধি দৰগাহ শ্বৰীফ। মানে তেনেকুৱা হ'ল মানে এইটো বনোৱাৰ আঁৰত কি আছে খুৰাৰ পৰা আজি গম পালোঁ। আপোনালোকে হয়তো গম পাইছে এতিয়া আৰু। নাই নাই এইটো আমাৰ কোনো প্ৰশাসন বা চৰকাৰৰ ফালৰ পৰা আমাৰ ইয়াত কোনো আমি আবেদন জনোৱা নাই। এখেতৰ ভক্ত অগণন ভক্ত আছে। গতিকে ভক্তসকলে দান বৰঙণিৰে কোনোবাই ৰদ দিছে, কোনোবাই চিমেণ্ট আৰু দিছে, যোনে যি হেৰি কৰিছে এনেকৈ তাৰমানে তেওঁলোকে ৰাখিছে আৰু মানে তেনেকৈ এনেকৈ তাৰমানে কামবোৰ আগবাঢ়ি গৈ যাই আছে। মুৰ্ছিদৰ কাম গুৰুজনৰ কাম গুৰুজনে তাৰমানে চলাই মানে আগবাঢ়ি লৈ গৈছে। খালি একমাত্ৰ আমি তেখেতৰ সেৱা কৰি আছোঁ। গতিকে এইটোৱে বহুত ভাল এটা পদক্ষেপ লৈছে আপোনালোকে। ভাল লাগিছে শুনি ন। এতিয়া খুৰাই আমাক লৈ যাব পাৰ্মিশ্যন দিছে আৰু খুৰাই দেখাব। ব'লক আপোনালোককো দেখাই আছোঁ। খুৰাৰ লগতে আমি যাওঁ। আমাক তলা খুলি পেলাই ভিতৰলৈ লৈ আহিছে। অনুমতি তেখেতৰ কাৰণে আমি পালোঁ আহিবলৈ। এয়া দেখাই আছোঁ আপোনালোকক, চাই থাকিবচোন। এইটো আমাৰ মহান মুৰ্ছিদ হজৰত মুৰ্তাজা আলী শ্বাহ ছফৱী দৰগাহ শ্বৰীফ মাজাৰ শ্বৰীফ। তেখেতৰ মাজাৰ হয় তেখেতৰ দৰগাহ। আৰু আমাৰ ৰাইট চাইডে এই মহান মুৰ্ছিদৰ ৰাইট চাইড অৰ্থাৎ সোঁফালে যিটো দৰগাহ বা মাজাৰ আছে, তেখেত আমাৰ মহান মুৰ্ছিদ তেখেতৰ পৰিবাৰ। তেখেতৰ নাম হৈছে হজৰত সুফিয়া বেগম শ্বাহ ছফৱী। তেখেত দুয়োজনে আধ্যাত্মিক চুফি গুৰু আৰু এখেতৰ ভক্ত অসমৰ বিভিন্ন ঠাইত আছে। অসমৰ অগণন তেখেতৰ ভক্ত আছে। তেখেতৰ ভক্তসকলৰ দান বৰঙণিৰে এই দৰগাহ শ্বৰীফটো বনাই গৈ থাকোঁতে তাৰমানে তাজমহল আকৃতিত হৈ গ'ল। এতিয়া মানুহৰ মাজত মিনি তাজমহল বুলি পেলাই জনাজাত হৈ গৈছে। বহুতে আহিছে আৰু বহুতো আহিবলগীয়া আছে। এই ভিডিঅ'টোৰ জৰিয়তে বহুত মানুহ মই জনাব বিচাৰিছোঁ আহিব সকলোৱে আৰু আহিব ইয়াতে চাব পাৰিব। এতিয়া মানে বতৰটোৰ কাৰণে ভিতৰটো হেৰি কৰা নাই আচলতে। প্ৰত্যেক বছৰে আমাৰ ইয়াত নৱেম্বৰৰ লাষ্ট সপ্তাহ ৰবিবাৰ তাৰিখৰ পৰা মানে সেইদিনা 38 হয়। কিন্তু ৰবিবাৰটো একদম ফিক্স। ৰবিবাৰে ইয়াত আমাৰ গুৰুজনাৰ উৰুচ মুবাৰক ইয়াত উদযাপন কৰে। আৰু 2 বছৰ হোৱা নাই, 2 বছৰ তাৰমানে লকডাউনৰ কাৰণে প্ৰশাসনৰ ক'ভিড প্ৰট'কলৰ কাৰণে এইটো বন্ধ আছিলে। এইবাৰ যদি পৰিস্থিতি ভাল হয়, মহানজনে এই পৰিস্থিতি ভাল কৰক, মানুহে শান্তিত থাকক, মানুহে যাতে কোনো আশংকাত ভুগিবলগীয়া নহয় তাৰ কাৰণে। গতিকে প্ৰত্যেক বছৰে নৱেম্বৰ মাহৰ শেষৰ সপ্তাহত তাৰমানে ৰবিবাৰ ইয়াক উৰুচ মুবাৰক উদযাপন কৰা হয়। মানে এইটো কেতিয়াৰ পৰা মানে আৰম্ভ হ'ল বনাবলৈ? এই দৰগাহ শ্বৰীফটো বহু বছৰৰ পৰা আছে। দৰগাহ এই বনোৱাটো আপোনাৰ 2012ত আৰম্ভ কৰি 2019ত শেষ হৈছে। গোটেই 2019 একদম শেষৰ মানে ডিচেম্বৰত মানে শেষ হৈছে। আৰু ইয়াত আমাৰ সকলো ধৰ্মৰ মানুহে আহি ইয়াত প্ৰেয়াৰ কৰিব পাৰে। ইয়াত মানে কোনো বাধা বাধকতা নাই। পুৰুষ মহিলা এখন পবিত্ৰ অন্তৰ লৈ আহি মানুহৰ মনত যাৰ যি আছে ন, ভগৱান ঠিকে আছে। ঠিকে আছে খুৰা, ধন্যবাদ। আমাক তাৰ সুযোগটো দিছে আপুনি চোৱাৰ।
আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব আৰু মোক ইউটিউব জাৰ্নিত আগবাঢ়িবলৈ উৎসাহী কৰি তুলিবলৈ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি বেল বাটনটো প্ৰেছ কৰি দিব থেংক ইউ